হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। সকলোকে নমস্কাৰ জনাই মই ইউটিউব চেনেল PNB ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ বঙাইগাঁৱৰ এখন বিশেষ পাহাৰত, য'ত মানে কি ধুনীয়া ঝৰ্ণা বৈ আছে। এইফালে কি ধুনীয়া ঝৰ্ণা বৈ আছে। কুকুৰপুৰ বজাৰ পাৰ হৈয়ে অলপ আহিয়ে মানে এই ঝৰ্ণাটো পায়। সেইফালৰ পৰা আহিলে, ধুবুৰীৰ পৰা আহিলে বৈতামাৰী পাৰ হৈয়ে পায়। কি ধুনীয়া লাগে একদম, বুজিছা। মাৰ মাৰ ফটো মাৰ, ফটো মাৰ। এনেকে দি, এনেকে দি, এনেকে দি। ইমান ওপৰৰ পাহাৰৰ পৰা কি ধুনীয়াকৈ পানী আহি থাকে না, যি নেকি মানে তলতে পানী নাই, ওপৰৰ মানে পাহাৰত কেনেকৈ পানী আছে। কি সুন্দৰ নিজৰা, একদম কি ধুনীয়া চাফা পানী। আমাৰ কি ধুনীয়া সৰু পাৰ্টি এটা হ'ব এতিয়া। ৰুটি ৰুটি আৰু কি আনছা? ভাজি। ৰুটি আৰু আলু ভাজি। সেইয়া আলু ভাজি। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। আমি নিজৰাৰ ওপৰলৈকে যাই পেলাই কি আছে কি নাই চাম। কি ধুনীয়া। এইটো নিজৰা। আচলতে এইখন পাহাৰৰ, মই য'ত উপস্থিত আছোঁ সেইখন পাহাৰৰ তলেদি মানে সুৰংগ আছে। সেই সুৰংগ দি কি ধুনীয়া ট্ৰেইন যোৱা লাইন বনাইছে। পুৰা ভাগৰ লাগি গ'ল। এইখিনি মই ওপৰৰ ভাগত আছোঁ, মানে ওপৰৰ ভাগত তলেদি ট্ৰেইন লাইন আছে। তলেদি মানে কি ধুনীয়া সুৰংগ বনাই দিছে। পুৰা জংঘল। সেইফালে এনেকৈ নিজৰাটো আছে, বহুত ওপৰত আছে, একদম গোটেই জংঘল। যদি গোটেই জংঘল নহ'লে মই নিজৰাটো একদম ক'ৰ পৰা পানী ওলাই আছে মানে গোটেই দীঘলো হয়। তথাপি এইখিনি পানী ওলাই থকাটো অলপ, এইখিনিতো আছে। এইবিলাক পানী, পাহাৰৰ ওপৰত পানী। মই ক'ৰবাত ডাঙৰ নিজৰা আছে কিজানি। বাৰিষাটো একদম বহুত পানী পৰিব। কিমান ওপৰত উঠলো মই।
চাৰিওফালে জংঘালে জংঘাল, মানুহ যোৱা ৰাস্তা কোনোফালে নাই। বাহ, বেছি দেৰি নকৰোঁ। এইখন পাহাৰত বোলে মানুহবিলাকে কয় এইখন পাহাৰত বাঘ ওলায়, তো মই অকলে বহুত ওপৰলৈকে আহিলোঁ, সেইকাৰণে এতিয়া তলত নামি যাওঁ। তো মই বহুত ওপৰলৈকে আহিছিলোঁ, এতিয়া নামি যাওঁ। এইখন পাহাৰত বোলে বাঘ ওলায়, তো বাঘে আক্ৰমণ কৰি দিলে দিগদাৰ হৈ যাব মোৰ। সেইকাৰণে নামি যোৱাই ভাল। তো আমি একচুৱেলি ধুবুৰী গৌৰীপুৰ যোৱাৰ কাৰণে আহিছিলোঁ। ৰাস্তাতে এইখিনি দেখা পাই, নিজৰ দেখা পাই ৰৈ পেলাই অলপ ভিডিঅ' বনালোঁ। যিয়ে নহওক, মোৰ ভিডিঅ'টো চাই কেনে পায় লাইক আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰি দিব। এই মানুহবিলাক কিমান ওপৰত গৈছিলোঁ মই, এই একদম দেখাই নাপায় দেখোন ঘণ্টা আকৌ। মই মানে ক'ত কি আছে এইটো দেখা নাই কিবা ভাবা নাই শিয়াল ঘণ্টা দেখা নাই তই? কি আচৰিত মানুহটো, এইটো দাউৰি আছে দেখিছে না? এই সৰু বস্তু এটা। আচলতে মই যিখন পাহাৰত তেতিয়াকে ক'লোঁ যে উঠি আছিলোঁ ওপৰত, সেই পাহাৰৰ এইটো টানেল। মই তলেদি সুৰংগ থকা বুলি কৈছিলোঁ। এই চাওক বন্ধুসকল, এইটো সুৰংগ। সুৰংগ মানে মানুহ অহা যোৱা কৰা সুৰংগ নহয়, এইটো ৰেল লাইনহে অকল, একদম পাহাৰৰ তলে তলে। এইটোৱে সুৰংগ, টানেল বুলি কয়। মই যিখন পাহাৰৰ ওপৰত উঠি আছিলোঁ মানে, সেই পাহাৰৰ তলেদি মই যে গৈছিলোঁ, সেই কোৱা এইটোৱে টানেল, সুৰংগ। মানুহ যোৱা নহয় একচুৱেলি, ৰেল লাইন, অকল ৰেল যোৱাৰ কাৰণে কি ধুনীয়াকৈ বনাইছে একদম। মানে পাহাৰ চাহাৰ কাটি দৰকাৰ নাই আৰু, কি ধুনীয়াকৈ এটা মানে সুৰংগ মানে মাটিৰ তলে তলে বনাই দিছে। অঁ, ইফালে পানীও ওলাই আছে একেবাৰে। পানীখিনি কি চাফা পানী একদম। মই যে কৈছিলোঁ নিজৰা আছে বুলি পেলাই, ইফালেদিও এটা নিজৰা বৈ গৈছে, মানে ইফালেদিও এটা আছে। কি ধুনীয়া, এই চাহ বন্ধুসকল, কি ধুনীয়া এটা টানেল। আজিকালি মানে যুগৰ টেকনিক। কি ধুনীয়া লাগে না, এই চাহ একদম ইফালে চাহ। তো মোৰ একদম প্ৰথম অভিজ্ঞতা বুলি ক'ব লাগিব একচুৱেলি এনেকুৱা টানেল। মই প্ৰথমতে এনেকৈ দেখাই নাছিলোঁ, এয়া প্ৰথম দেখা পালোঁ। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰি দিব। ধন্যবাদ।